নমস্কাৰ, মই ৰিমি হাজৰিকা সকলোকে মোৰ চেনেল মিছ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ পাৰ মাংস আলু মটৰৰ ৰেচিপিটো। এই ৰেচিপিটো খাবলৈ বহুত বেছি টেষ্টি, লগতে হেল্ডিও হয়, খালেও ভাল। এই ডিচেম্বৰ মাহৰ শেষৰ চোৱা যেতিয়া বেছি ঠাণ্ডা পৰে, এই ৰেচিপিটোৰ প্ৰয়োজনীয়তা বহুত বেছি, কাৰণ আপোনালোকক সকলোকে স্বাস্থ্যৱান কৰি ৰাখিব এই ৰেচিপিটোৰ দ্বাৰা। খুব কম মছলাৰে মই বনাইছোঁ। যদি এই ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। তেনেহ'লে চাওঁচোন আহক ৰেচিপিটো। প্ৰথমতে মই সৰু আলু বইল কৰি লৈছোঁ, বাকলি গুচাই লৈছোঁ। পাৰ মাংস লৈছোঁ আধা কেজি, দুটা লৈছোঁ। দুটা পিঁয়াজ দিছোঁ, তাৰপিছত অলপ নিমখ, সোৱাদ অনুসৰি আদা নহৰুৰ পেষ্ট দিব, আদা 1 চামুচ আৰু নহৰু 1 চামুচ। তাৰপিছত ইয়াৰ লগতে আপোনালোকে দিব লাগিব হালধি, জিৰা পাউডাৰ আধা চামুচ, হালধি পাউডাৰ আধা চামুচ, তাৰপিছত দিব জলকীয়া গুড়ি। আপোনালোকে অলপ সময় দিব পাৰে। মেৰিনেট কৰি থোৱাৰ পিছতে মই এখন কেৰাহীত তেল লৈ আধা চামুচ জিৰা দিলোঁ, গোটা জিৰা। তাৰপিছতে গৰম মছলা দি দিছোঁ। এয়া পাৰ মাংসখিনি দি দিম। পাৰ মাংসখিনি আপোনালোকে ভাজিব লাগিব 3 পৰা 4 মিনিটমান। ভজাৰ পিছত আপোনালোকে আধা কাপ পানী দি দিয়ক। পানীখিনি আপোনালোকে শুকাবলৈ 5 মিনিটমান মিনি ফ্লেমত এনেকৈ ঢাকি পেলাই একেবাৰে শুকাই যাবলৈ দিব। এয়া শুকাই গৈছে প্ৰায়। এতিয়া আপোনালোকে কি কৰিব, অলপমান দিব লাগিব গৰম মছলা, আধা চামুচ দিলেই হ'ব। তাৰপিছত আকৌ অলপমান ভাজি দিব। তাৰপিছত এতিয়া 1.5 কাপ পানী আপোনালোকে তাত দি দিয়ক। 1.5 কাপ পানী দি সেইখিনি 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত দি দিয়ক। 10 মিনিটৰ পিছত চাওক, এয়া পানীটো একেবাৰে শুকাই গৈছে। আপোনালোকে এইটো পইণ্টত আকৌ কি কৰিব লাগিব, আকৌ 1.5 কাপ পানী দি দিয়ক। পানীখিনি দি আপোনালোকে 10 মিনিট উতলিবলৈ এৰি দিয়ক। তাৰপিছত পানীখিনি শুকোৱাৰ পিছত এতিয়া আমি তাত দিব লাগিব আমি ৰেডি কৰি থোৱা সৰু সিজাই থোৱা সৰু আলুখিনি। সেইখিনি এনেকৈ অলপমান ভাজিব 1 পৰা 2 মিনিটমান। তাৰপিছত তাত পানী 1.5 কাপ আকৌ দি দিয়ক। 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমতে উতলিবলৈ এৰি দিয়ক। 10 মিনিটৰ পিছত পানীখিনি শুকাই গৈছে, অলপ অলপহে আছেগৈ। এতিয়া আমি কি কৰিম, এয়া দেখিছে কিমান ধুনীয়া হৈ গৈছে, ধুনীয়া চেণ্টটো আহিছে। এইটো সময়ত আমি আধা কাপমান গ্ৰীণ মটৰ, ফ্ৰেছ মটৰ দি দিম। এতিয়া মাত্ৰ অলপমান পানীত, অৰ্থাৎ 1 কাপমান পানী দি দিম আৰু 5 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ এৰি দিম। 5 মিনিটৰ কাৰণে। তাৰপিছত দেখিছে এয়া কিমান ধুনীয়াকৈ তেলটোৰ ওপৰলৈ উঠি আহিছে। তাৰমানে আপোনালোকৰ ৰেচিপি ৰেডি। মই একেবাৰে জোল বনোৱা নাই। তাৰপিছত এতিয়া এই শেষত আধা চামুচমান গৰম মছলা দি দিব। গৰম মছলা দিয়াৰ পিছত এনেকৈ 1 মিনিটমান উতলাই দি ৰাখিব, বেছি সময় নালাগে। 1 মিনিটৰ পিছত আপোনালোকে চুইচটো অফ কৰি দিয়ক, ফ্লেমৰ চুইচটো অফ কৰি দিয়ক। এতিয়া চাওক কিমান ধুনীয়া হৈ গৈছে। কিমান ধুনীয়া ধুনীয়া ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে পোলাওৰ লগত, ভাতৰ লগত, ৰুটিৰ লগত, যিহৰে লগত খাই বহুত টেষ্টি হয়। বহুত ধুনীয়া চেণ্ট আহিছে, কালাৰ ধুনীয়া আহিছে। কম মছলা দি বনোৱা একেবাৰে হেল্ডি ৰেচিপিটো আপোনালোকলৈ আজি আগবঢ়ালোঁ। এনেকৈ বনাই আপোনালোকে আপোনালোকৰ ফেমিলিৰ লগত, ফ্ৰেণ্ডৰ লগত এনজয় কৰক এদিন। চাওক কিমান মজা ৰেচিপি। যদি আজিৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে মই বহুত বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ।